हेलो गाइस কি কৰি আছে ইমান গৰমত আপোনালোকে আৰু মই চাওক গাইস মানে পুৰা নিচলা পিছলা চুলা মানে খুলি বিন্দাস বহি আছো গছৰ তলত ঘৰৰ মানে পাছফালে আৰু এটা বিৰাট ডাঙৰ সুখবৰ 22000 যে অসম চৰকাৰৰ ফালৰ পৰা 22000 যে অসম চৰকাৰৰ ফালৰ পৰা চাকৰি দিয়াৰ কথা আছিল আৰু সেই 22000 চাকৰি কি বিভাগত কিমানটা চাকৰি দিব 22000 ভিতৰতে মানে কিমান মানে ভাগ কৰি কিমান চাকৰি দিব তাৰ মানে অফিচিয়ালি ঘোষণা কৰি দিছে অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ফালৰ পৰা আৰু আপোনালোকক মই জনাই দিছো যে কি বিভাগত কিমানটা চাকৰি ওলাইছিলে তো ASEB assam state electricity bill বিদ্যুৎ বিভাগত 25 কটা এগ্ৰিকালচাৰত 25 কটা আসাম পুলিচত 2000টা ফুস গেলাই কিন্তু এইবাৰ কিন্তু আগাৰ সাংঘাতিক কষ্ট কৰিব লাগিব আসাম পুলিচত জুনে চাকৰি লম বুলি ভাবি আছে কেৱল মাত্ৰ 2000টা পোষ্টে খালি আছে আৰু হেলথ স্বাস্থ্য বিভাগত আছে 6টা গ্ৰেড 3 আছে 2519টা আৰু গ্ৰেড 4ত আছে 1347টা আৰু PNDR পঞ্চায়ত এণ্ড ৰয়েল ডেভেলপমেণ্টত আছে 1000টা পোষ্ট খালি আৰু এডুকেশ্যনত আছে 10219টা এতিয়া চাওক সবতকৈ বেছি মানে এডুকেশ্যনত শিক্ষা বিভাগত আছে শিক্ষা বিভাগত আৰু 3 আৰ্মছ বুলি দিছে মানে তিনিটা ভাগ কৰিব তাত কোনটো বিভাগত কিমান চাকৰি ওলাব সেইখন যেতিয়া মানে এপ্লাই হ'ব তাত মানে ওলাই যাব আৰু এতিয়া চাওক গাইস আসাম পুলিচতে আমাৰ মানে লৰাবিলাকে বেছিকৈ চাকৰি লম বুলি ভাবি থাকে বিশেষকৈ মইও অকমান মানে কিবা এটা ভাবি আছিলো আৰু তো এতিয়া কেৱল মাত্ৰ 2000টা পোষ্টে খালি ওলাব আৰু সেই কাৰণে বহুত খাতৰা মানে কষ্ট কৰিব লাগিব আশা কৰিছো মইতো অনিও মানে ইমান কষ্ট কৰিব নোৱাৰো আৰু দি লাভ নাই বুলি ভাবিছো মই আৰু আপোনালোকে জুনে দিম বুলি ভাবিছে পুৰা মানে চেষ্টা কৰক আৰু এতিয়াতো এখন আহি গল আৰু আপোনালোকে কোনে মানে পুৰা চাকৰি লমেই বুলি ভাবিছে 110% দি দিয়ক তাত মানে পুৰা জোৰ দিয়ক আৰু একেবাৰে এতিয়া এইবাৰে লাষ্ট চান্স আৰু মানে বহুত বছৰ লাগি যাব চাকৰিলে বহুত বছৰ হলেও মানে হ'ব চাকৰি কিন্তু 1 লাখ বা 22000 ইমানখিনি মান নোলাব আৰু কেতিয়াও মানে কমকে চাকৰি ওলাব কোনোবাত ধৰ 1000 2000 1200 1100 তেনেকৈ ওলাই থাকিব আৰু সিমানখিনি হলে মানে বহুত মানে কষ্ট কৰিব লাগিব ইমান জনসংখ্যাৰে ভৰপুৰ ইমান মানে চাকৰি বিচাৰিব মানুহৰ সংখ্যা এতিয়া বৰ্তমান ইমানেই বেছি সেইকাৰণে মানে যোনে যাৰ যোগ্যতা থাকিব সিহে পাব চাকৰি আৰু মামাইতো কৈ দিছে মানে এতিয়া আগৰ নিচিনা কি একো পইচা মানে ধান্দা চাকৰি নিদিয়ে আৰু মানে নিজে যাৰ যোগ্য থাকিব সি চাকৰি পাব আৰু এতিয়া এখন যেহেতু আহি গ'ল আৰু আপোনালোকে হয়তো আগৰ পৰাই ডাঙৰ আমাৰ ইউটিউবাৰসকলৰ পৰা গম পাই আছে ফলো কৰি আছে কি ঐ গৈছং আৰু আপোনালোকে হয়তো বহুত আগৰ পৰাই আমাৰ ডাঙৰ ইউটিউবাৰসকলক ফলো কৰি আছে আৰু সিহঁতে ইনফৰমেশ্যন দি আছে কেতিয়া মানে কি হ'ব আৰু সিহঁতেও কৈ আছে ময়ো ফলো কৰি আছিলো আৰু আছো সিহঁতে কৈছে জুন জুলাই মাহৰ শেষৰ ফালে মানে জুন মাহৰ শেষৰ ফালে মানে আৰু জুলাই আৰু ফাৰ্ষ্টতে মানে এপ্লাই আৰম্ভ হৈ যাব আৰু তেতিয়া এপ্লাই হোৱাৰ পাছত মানে আমি প্ৰেক্টিছ কৰিম বুলি ভাবি থাকিলে নহ'ব আৰু প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক আৰু বহুতে কৰি আছে আৰু কষ্ট কৰক পুৰা জোৰ দিয়ক আৰু এবাৰে মানে এই 22000 চাকৰিত পদ খালী হওঁতেই মানে চাকৰি লৈ লওক আৰু সকলোৱে